চৰকাৰৰ সহযোগিতা মন্ত্ৰালয়ৰ তৰফৰ পৰা মোৰ সন্মুখতে চেয়াৰপাৰচন আছে, তেওঁলোকৰ আশীৰ্বাদত মই অসম আৰু মেঘালয় এই দুখন ৰাজ্যৰ মোক সঞ্চালক হিচাপে নিযুক্তি দিয়াত মই অত্যন্ত আনন্দিত হৈছোঁ। আৰু আজিৰ তাৰিখৰ পৰা আমাৰ বিশেষকৈ অসমৰ আৰু ওচৰৰ চুবুৰীয়া আমাৰ যি মেঘালয় ৰাজ্য আছে, এই দুখন ৰাজ্যৰ যিহেতু আমাৰ কৃষকৰ বিভিন্ন ধৰণৰ সমস্যা আছে, তাত সমবায় আন্দোলনৰ ফলশ্ৰুতিত যিমানখিনি উন্নয়ন হ'ব লাগে সিমানখিনি উন্নয়ন যদিও আমাৰ চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে, আৰু সেইবোৰ ৰাইজৰ মাজলৈ, কৃষকৰ মাজলৈ, জনসাধাৰণৰ মাজলৈ লৈ যাবৰ কাৰণে আমাৰ কেম্পৰ জৰিয়তে মোৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিছে সঞ্চালক হিচাপে, এই দায়িত্ব মই নিষ্ঠা আৰু সততাৰে পালন কৰিম। আৰু চৰকাৰৰ পৰা যি দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিব, আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কৃষিমন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, তেওঁলোক দুজনৰ সৈতে আমি আলোচনা কৰি আমাৰ কেম্পৰ যি আমাৰ কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ লগত বহি আমি ভৱিষ্যতৰ দিনত অসম আৰু মেঘালয় এই দুখন ৰাজ্যৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে এই দুখন ৰাজ্য আগুৱাই নিয়াৰ কাৰণে মই কাম কৰি যাম। मैं चेयरमैन किसान एग्रो मार्केटिंग कोऑपरेटिव सोसाइटी लिमिटेड, हम लेता जी को अभी न्यू कोप्ट करके हमारा डायरेक्टर नॉर्थ ईस्ट की तरफ से और इनको शुरुआत करवा रहे हैं, और हम हमारी मल्टी स्टेट कोऑपरेटिव को अब मेंबर्स बढ़ाने के हेतु नॉर्थ ईस्ट में भी हम आगे अपने मेंबर्स बढ़ा रहे हैं, और सेंट्रल रजिस्ट्रार से अभी जल्दी अप्रूवल लेकर हम इसको कार्यान्वयन कर रहे हैं।